চৰকাৰে কি আনি দিছে আমাক এতিয়া আপোনালোকে ক'ব পাৰিব এই লাখপতি মহিলা আমি হ'ম তই লাখপতি পুৰুষ হ'ব পাৰিবি নেকি কৈ দিব পাৰিবি ধুনীয়াকৈ পৰৱৰ্তী অনুষ্ঠান আদৰণি ভাষণ প্ৰদান কৰিব শ্ৰীযুত খনীন্দ্ৰ চৌধুৰীদেৱ জিলা আয়ুক্ত গোৱালপাৰা 100খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হোৱাটো আমাৰ গোৱালপাৰা জিলাৰ বাবে এটা অতি গৌৰৱৰ আৰু আনন্দৰ কথা গোৱালপাৰাৰ দৰে এখন অনগ্ৰসৰ জিলাত এইদৰে উন্নয়নৰ ধাৰা চলি থকাটো সম্ভৱ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দক্ষতাপূৰ্ণ নেতৃত্বৰ বাবে তেখেতৰ সবল নেতৃত্বত ৰাজ্যখনৰ অন্যান্য জিলাত যিদৰে উন্নয়ন হৈ আছে গোৱালপাৰা জিলাও তাৰ পৰা বাদ পৰা নাই এই উন্নয়নৰ গতিক অধিক ক্ষীপ্ৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা বিকাশ যাত্ৰাই আজি গোৱালপাৰা জিলাকো সাঙুৰি লোৱাত গোৱালপাৰা জিলাবাসীৰ হৈ মই আমাৰ কৰ্মদক্ষ আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিজৰ মানে থকা মাটিৰ ভেটিটোকে তেওঁলোকে নাম কৰিব পৰা নাই সেইবাবে এতিয়া অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তেওঁলোকে যে বসুন্ধৰা আঁচনি আমাৰ মাজলৈ দাঙি আনিল সেইকাৰণে আমি মাটিৰ পট্টা পাই নথৈ আনন্দিত পাইপিনে ভালেই লাগছে আমি তো পাৱাই নাছিলোঁ এতিয়া সেইবোৰ পাই অলপ ভাল লাগছে আৰু কি নাই হোৱা নাই পাইছোঁ কিলোমিটাৰ লগতে যদি চামাৰী বুলি ক'লে যে গোৱালপাৰা ডিষ্ট্ৰিক্টত আজি ভূমিপূজন এটা ৰাস্তাৰ হ'ব ফাউণ্ডেশ্যন ষ্ট'ন লে 31 নম্বৰ প্ৰজেক্টৰ হ'ব লগতে ইনগ্ৰেশ্যন 5টা ৰাস্তাৰ হ'ব সৰ্বমুঠ 37টা ৰাস্তাৰ আজি ভূমিপূজন ইনগ্ৰেশ্যন আৰু ফাউণ্ডেশ্যন ষ্ট'ন লে এই প্ৰগ্ৰামত অন্তৰ্ভুক্ত হৈছে আৰু সৰ্বমুঠ প্ৰজেক্ট কষ্ট যদি আমি কওঁ 176.22 crore 176.22 crore এইখিনি কামৰ আজি যি শুভ উন্মোচন বা উদ্বোধন আৰু ভূমিপূজনৰ আজি আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে কৰিব গতিকে এইখিনি আমাৰ লোকনিৰ্মাণ বঢ়িয়া বঢ়িয়া এতিয়া আপোনালোকে চাওক এই যে লাখপতি মহিলাৰ আপোনালোকে হাতটো দাঙি দিলে আপোনালোকে ফৰ্ম চাবমিট কৰে আমি 10,000 টকাটো পাম নে নাপাম পাম না পাম এতিয়া আপোনালোকে হিচাপ কৰক যিয়ে মাটিৰ পট্টা সকলোৱে পোৱা নাই 30% হাত দাঙিল অৰুণোদয় 30% হাত দাঙিল জল জীৱনৰ 30% হাত দাঙিছে আয়ুষ্মান ভাৰতৰ প্ৰায় 80% হাত দাঙিছে অটল অমৃত কাৰ্ডখন 40% হাত দাঙিছে আৰু আমাৰ লাখপতি বাইদেউ মহিলাসকলৰ কাৰণে উদ্যোক্তা আঁচনিৰ নামত 100%। তাৰমানে আমি সকলোৱে পালোঁ নে নাই পালোঁ যে শাশুড়ীজনে হেনো ক'লে নহয় মই পাম নে তই পোৱা না হে মই ক'ত পোৱা হয় মইতো নহয় না মই বুহাৰীহে এই যে ঘৰত এটা পাইছে আৰু পৰৱৰ্তী হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন আঁচনি আছে যে নতুনকৈ সেল্ফ হেল্প গ্ৰুপত যিসকলে যোগদান কৰিব জড়িত হ'ব সেইসকলৰ কাৰণেও নতুনকৈ এই যে লোকসভা নিৰ্বাচন আহিছে তাৰপিছত নতুন কিছুমান আঁচনি আৰম্ভ কৰিব তেতিয়া আমি পাম গতিকে আমি প্ৰথম 10,000টো আমি ল'ম তাৰপিছত আমি 25,000টো ল'ম আমি তাৰপিছত আমি 50,000টো ল'ম আৰু 2 বছৰৰ মানৰ ভিতৰত দেখিব যে আমি সকলোৱে লাখপতি মহিলা হৈ যাওঁ আৰু লাখপতি মহিলা হ'লে কি হ'ব আমাৰ
আমি পুৰুষবিলাকৰ লগত বা পুৰুষবিলাকৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহ'ব, হয় নে নহয়? এতিয়া আমি পুৰুষবিলাকৰ লগত নিৰ্ভৰ কৰি চলো নে নচলো? চলো না? নচলে, নচলে, চলে। কিমান ঘৰত গালি খায়, কিমান ঘৰত গালি খায়, সদায় মিটিঙত যায়, সদায় মিটিঙত যায়, কি আনি দিছে আমাক? এতিয়া আপোনালোকে ক'ব পাৰিব এইয়া লাখপতি মহিলা আমি হ'ম, তই লাখপতি পুৰুষ হ'ব পাৰিবি নেকি? কৈ দিব পাৰিবি ধুনীয়াকৈ, হয় নে নহয়? লাখপতি যে আমি মহিলা হ'ম, তে পুৰুষবিলাকক ক'ব পাৰিব যে আপোনালোকে লাখপতি পুৰুষ হ'ব পাৰিছে নেকি? আপোনালোকে আঁচনি নাই, তাৰমানে মহিলাবিলাক দিছে। তাৰমানে মহিলাবিলাকৰ টকা পইচাটো যি আৰ্জন কৰে, উপাৰ্জন কৰে, খৰচ পাতি কম কৰে। আৰু সেইকাৰণে কৈছে যে মহিলাবিলাকে যদি 100 টকা ইনকাম কৰে, 80 টকা জমা থাকে, 20 টকাহে খৰচ কৰে। আৰু আমাৰ পুৰুষবিলাকে হেনো 100 টকা ইনকাম কৰিলে 80 টকা খৰচ কৰে, 20 টকা জমা কৰে। আৰু সেইকাৰণে আমাৰ নেতৃত্বত তেখেতসকলৰ বল সিদ্ধান্তৰ কাৰণে আজি কামৰূপ জিলা, ৱেষ্ট কামৰূপ ডিভিজনৰ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আজি ঔগুৰি পাব্লিক প্লেগ্ৰাউণ্ডত আণ্ডাৰ ছয়গাঁও ৰেভিনিউ চাৰ্কল ছয়গাঁও ব্লকৰ আণ্ডাৰত 1870 জন মানুহক ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চিন্তা, নতুন চিন্তাৰ কাৰণে সম্ভৱ হৈছে। তাত মাটিৰ পট্টা আজি দিব, মাটিৰ পট্টা তাত আজি পাব। এই আৰম্ভ হৈছে, অসম চৰকাৰে আৰম্ভ কৰিলে। এই যে আৰম্ভ কৰিছে, মানুহে ক'ব পাৰে যে কেৱল 1870 জন পাব। এই আৰম্ভণিটো 1870 জন। আপোনালোকে চাব, এই যে 1870 জন আৰম্ভ হোৱা মানে এই যে পৰ্যায়ক্ৰমে তাত আৰম্ভখিনি হৈছে। গোৱালপাৰাত সেই প্ৰক্ৰিয়া আৰম্ভ ইতিমধ্যে কৰিছে। DF4 নেতৃত্বত ইতিমধ্যে ছাৰ্ভেবিলাক ধুনীয়াকৈ কাৰোবাৰখিনি চলি আছে। সেই ছাৰ্ভেবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চয়কৈ সিদ্ধান্ত দিব, আৰু সেই সিদ্ধান্তবিলাক অহাৰ লগে লগে ইয়াতো পৰ্যায়ক্ৰমে সেই কাম কাজখিনি হ'ব। খালি আপোনালোকে যে তাত আছে, বসবাস কৰি আছে, যিসকল চিডুল ট্ৰাইব এণ্ড চিডুল কাষ্ট, তেখেতসকলে 2006 চনৰ মানে 16 অক্টোবৰৰ আগত থকা মানুহ হ'লে হ'ব, কোনো অসুবিধা নাই। কিন্তু আদাৰ দেন ফৰেষ্ট ডলাৰ হ'লে যিসকল মানুহ 3 জেনেৰেশ্যন যিসকল ব্যক্তি আছে, তেখেতসকলেও সেই ব্যৱস্থাখিনি পাব কাৰণে সক্ষম হ'ল। গতিকে পৰ্যায়ক্ৰমে যিসকলে মানে ফৰেষ্ট ডলাৰ এক্টৰ মতে মাটি দিব পাৰে, তেখেতসকলক তেনেকৈ দিব। যিসকলে বসুন্ধৰা 1, 2, এতিয়া 3 আৰম্ভ হ'ল, 3 দিব পাৰে, তেনেকৈ তেখেতসকলেও মাটি পাব। যিসকলৰ PRFৰ পৰা মাটিটো হস্তান্তৰ কৰি খাচ দিব, তেখেতসকলেও তেনেধৰণে মাটিবিলাক পাব। যিসকল এনুৱেল পাট্টা ট্ৰেন্সফাৰ আছে, তেনেকৈ তেখেতসকলে মাটিবিলাক পাব। কোনো ধৰণৰ পইচা পাতি নোহোৱাকৈ বাতৰুৱা হ'ল আমাৰ যুগ যুগান্তৰ কাৰণে। আমাৰ আটা, ককা দেউতা, তাৰ আৰু ককা দেউতালৈকে মাটি হস্তান্তৰ নোহোৱাকৈ আছিল, সেইবিলাক সুন্দৰভাৱে কাৰোবাৰবিলাক হৈ গ'ল গোটেইবিলাকৰ ক্ষেত্ৰত। গতিকে এটাৰ পিছত এটা প্ৰক্ৰিয়াবিলাক সুন্দৰকৈ আৰম্ভ হৈছে, যাতে প্ৰত্যেকজন পৰিয়াল, প্ৰত্যেকজন ঘৰ, প্ৰত্যেকজন সদস্যলৈকে এটা নহয় এটা, কোনোবা নহয় কোনোবা স্কিম, চৰকাৰে আঁচনি, চৰকাৰী উন্নয়নৰ যাত্ৰা, উন্নয়নৰ পৰিকল্পনা প্ৰত্যেকজন মানুহৰ হাতত যাতে থাকে, সেই চিন্তাৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখন তেখেতৰ ভিজনৰ মিছনৰ দ্বাৰাই গোটেই অসমখন বিকাশৰ যাত্ৰা, বিকাশৰ পথলৈ লৈ যাবৰ কাৰণে এই চিন্তা আৰম্ভ কৰিছে। আৰু এই চিন্তাটোত আমি গোৱালপাৰা জিলাবাসী ৰাইজ, আমি দুৰ্দ সমষ্টিবাসী ৰাইজ, আমি এই বিকাশৰ যাত্ৰা আমি অংশগ্ৰহণ কৰিব লাগিব। এই বিকাশৰ যাত্ৰা আমি সহযোগিতা হ'ব লাগিব। এই বিকাশৰ ভাৰত মাতা কি, ভাৰত মাতা কি। মই লাহেকে গ'লে একদম খুকে দিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বন্দে 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 বন্দে। আর কিবা মানুহ আহি গ'ল, আমাৰ মণি ডাঙৰীয়াৰ সতীৰ্থ হ'ব, আমাৰ মামাৰ সতীৰ্থ হ'ব। গতিকে সেইকাৰণে বাইদেউ আহি পোৱালৈকে মই দিবলৈ কৰিলোঁ। যেনেকৈ চৰকাৰী মিটিঙত মই ভাষণ আজি ইমান দিলোঁ।